মই কথাখিনি কৈ দিওঁ মানে ভিডিঅ' বনোৱাৰ মানে মোৰ একদমেই প্লেন নাছিল এনে তাৰপিছত ভাবিলোঁ কি এটা মেমৰি এটা যাতে হৈ থাকক চ' সেইটো কাৰণে বনালোঁ বেলেগ একো উদ্দেশ্য নাই এইটো ভিডিঅ' মোটামুটি আপোনাৰ অলপ দেৰিকৈ আপলোড হ'ব কাৰণ ইডিট দিয়াৰ কথা আছে বেলেগক এডিট কৰিব দিম ত' মানে অলপ নিজৰ টাইমটো লছ হয় আৰু ইফালে আমাৰ পুলিচ আহি গ'ল যাই থাক মানে একদমেই ইচ্ছা নাছিল বাট এটা মেমৰিৰ কাৰণে বনাই থৈ দিছোঁ ত' এইটো হৈছে মেইন গেট এতিয়া আমি মেইন গেটেদি ওপৰলৈ গুচি যাম তো এইফালে এইটো গণেশ বাবা গণপতি বাপ্পা মৌৰ্য তো পদুম দা কেনেকুৱা চলি আছে যজ্ঞ সুন্দৰ বহুত মানুহ হৈছে ধুনীয়া চলি আছে পূজা আৰু মানুহ হ'ব আগত দিলি কি না বঢ়িয়া আমি এতিয়া ওপৰৰ পৰা আহোঁ এইবিলাক চলি মানে একাল পেটীয়া একালে গুচি আহে হয়নে নহয় মাত দিছা ৰাতিপুৱাতো লগ পাইছা হনুমান মন্দিৰ আছে কেমেৰাটো অলপ লৰি থাকিব পাৰে যাই আছোঁ না তো যজ্ঞ হৈ আছে সি তাতে যজ্ঞ হৈ আছে এই ঘৰটোত ইয়াতে চলি আছে এই যজ্ঞ বাকী আৰু ভিতৰত নোসোমাও দিয়ক তো এইটো হৈছে ভোগ ঘৰ ইয়াতে মানে ভাত চাত খুৱাই আৰু এনে নৰ্মেলি খুৱাই আজি খুৱাব আমি নাখাওঁ আৰু ইয়াতে বহুত দেৰি হৈ যাব তো ভিতৰত তাতে মানে মেইন মন্দিৰটো আছে ইয়াতে মানে যজ্ঞ হয় আৰু মানুহ চাক তো গাইজ এইটো ৰাস্তাতে মানে এনেকৈ নুমি ভিতৰৰ মন্দিৰটো আছে এতিয়া নাযাওঁ আৰু মানে বহুত দীঘলীয়া লাইন পাতিব লাগিব মই দেখাই আছোঁ কোনখিনিত আছে মন্দিৰটো তো এই ডাঙৰটো যে দেখিছে সেইটো তলত মানে মন্দিৰটো আছে মানে দীঘেশ্বৰী মন্দিৰটো অলপ ভিতৰত সোমোৱা মানে তলত আৰু এই তলত আছে সেইটো মন্দিৰত সেইকাৰণে মানে লাইন পাতা নহয় লাইন পাতিব লাগে মানে আৰু বহুত টাইম লাগি যাব চ' ইমান গৰম পানী এক বটলকে খাই লওঁ নেকি ঠাণ্ডা পানী পুৰা কি মোচন দি আছে গৰমত অলপ পানী খাই লওঁ বাবা কি খবৰ কি আনিছা চাওঁ দেখোৱাচোন কি কৰবা এয়া তুমি চাকি বাল্টি জ্বলোৱা দিয়া না আমি জ্বলালো তথাপি আমি মানে ইয়াতে খাৱাটো লোৱা নাই ওপৰত ল'লো তো ভৈৰৱ দা আহি পেলাই কেনেকুৱা ইমান দেৰি যে ধুনীয়া পৰিৱেশ দেৰি হ'ল যে তোমাৰ বহুত মানুহ যে সেইটো কাৰণে ন দিয়ক এতিয়া আপুনি ওপৰলৈকে যাওক আমি আহিলোঁ ওপৰৰ পৰা বঢ়িয়া এইটো সুৰ পদুম দাই কৈছে দীঘেশ্বৰী কওক বহুত বান্দৰ দেখিছোঁ এনেকুৱা বান্দৰ দেখা নাই সঁচাই নেকি অদ্ভুত টাইপৰ বান্দৰ ন বান্দৰৰ সম্ৰাট ইয়াতে এনেকুৱা যজ্ঞ চলি আছে বেলচি নেদেখাওঁ ইয়াতে মানে ভোগ দি আছে মানে ইয়াৰ পৰা প্লেট লৈ এনেকৈ ক'ৰবাত এনেকুৱা প্ৰচেছিংটো আছে মই নাখাওঁ ইমান এটা সেইকাৰণে জানিব ইচ্ছাও কৰা নাই চ' মানুহৰ লাইন দেখিব পাৰি কিমান আমি এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ ইয়াতে প্ৰসাদ খোৱা নাই মানে 2-3 ঘণ্টা লাগি যাব ইয়াতে খোৱালৈকে চ' এতিয়া ঘৰত যাই থাকোঁ ঘৰত যাব লওক চেণ্ডেলযোৰ ক'ত থৈছিলোঁ ক্লিপটো চাই লৈছোঁ ক্লিপটো লওঁ আৰু ক্লিপত চাওঁ তো আমি এতিয়া চেণ্ডেলটো হেৰাইছোঁ ক্লিপটো চাই লওঁ তো ভিডিঅ' এইখিনি আছিল এনে জাষ্ট আপোনালোকৰ এটা নৰ্মেল ভ্লগ দিবলৈ চেষ্টা কৰিলোঁ মানে এইটো ভ্লগ আপোনালোকৰ হয় শনিবাৰে চাই আছে নহ'লে সোমবাৰে চাই আছে তো মানে এডিট কৰোঁতে টাইম লাগে ন বেলেগ এটা এডিট কৰিছিলোঁ যেতিয়া এডিট কৰি দিয়ে তাৰ মানে সময় মিলাই পেলাই মই এডিট কৰিব পাৰিছোঁ তাৰ যেতিয়া সময় হয় সি মানে কৰি পেলাই মোক দি দিব মই জাষ্ট আপলোড কৰি দিম চ' এইখিনি আছিল আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে মানে দীঘেশ্বৰী যজ্ঞ বোলে এইটো যজ্ঞ মই শুনা মতে 18 বছৰ মূৰত হৈছে মানে এই যজ্ঞটো চ' আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ দিব লগ পাম নেক্সট ব্লগত তেতিয়ালৈকে বাই বাই
ইফালে আছে ভৈৰৱ দা কওঁ কি কওঁ ছোৱালী এজনী চাব লাগে কোনোবা যদি খালী অলপ আছে জোৰত কওঁ কোনোবা যদি খালী আছে কি খালী আছে এইজন ল'ৰা চাই লওক পুৰা হেণ্ডচাম আছে কিন্তু কিমান আছে যদি পাছবুকত আপডেট কৰি দিব লাগে মই অ'কে দেখিছা শুনিলে এতিয়া কি চাই দিয়া কোনোবা আছে যদি খালী আহি যোৱা কি হেণ্ডচাম অ' খোলা আছে পুৰা পষ্ট দি দিছে